আসসালামু আলাইকুম আজি এটা DIY ভিডিও লৈ আহিছোঁ আৰু এইটো এটা দেখিছে এটা কোট হয় যেটো ব্ল্যাঙ্ক হৈ আছে একেবাৰে ভাবিলো অকনমান ইয়াতে আজি মেকওভাৰ কৰোঁ আৰু অকনমান একেবাৰে সিম্পল এটা আইডিয়া আসলতে এটা খুব কম খৰচত আপোনালোকৰ যদি এনেকুৱা কিবা আছে সিম্পল বস্তু আপোনালোকে এনেকৈ ঘৰতে ৰেডি কৰি ল'ব পাৰে সো লেটস গেট ষ্টাৰ্টেড ভিডিও আৰু এতিয়া মই বৰ্তমান ভাবিছোঁ যে ইয়াতে অকনমান ৰাফলি ড্ৰ কৰি লওঁ পেন্সিল এটা লৈছোঁ আৰু আইডিয়া এটা এনে মনতে ভাবি লৈছোঁ আৰু মই এতিয়া জবা ফুল এপাহ ৰাফলি আঁকি আছোঁ ইয়াতে আৰু ইয়াতে যেটো মই বস্তু ব্যৱহাৰ কৰিম সেইটো একেবাৰে কম দামী আৰু বস্তুটো বহুত বেছি ভাল আৰু ভিডিওটো আপোনালোকে চাই থাকিলেই ধৰিব পাৰিব আসলতে একেবাৰে সহজ আৰু এই কোটো বহুত দিনৰ পৰা আছিলে মোৰ ওচৰত আৰু মই ভাবি আছিলোঁ যে ইয়াতে মই কিবা এটা কৰিম কিন্তু সময়ৰ অভাৱত আৰু কেতিয়াবা কৰিব মন নাযায় তেনেকৈ এইটো বস্তুটো ৰৈ গৈছিলে এনিৱেজ বস্তুটো হৈছে এইটো এটা ফেব্ৰিকেই হয় আৰু এইটো আউটলাইনাৰ মানে যদি আমি কিবা এটা ফুল বা যিকোনো ধৰণৰ বস্তু আমি ফেব্ৰিক কৰোঁ যাতে সেই বস্তুটো দেখিবলৈ বহুত বেছি ভিজিবল যাতে হয় দেখিবলৈ আকাৰটো যাতে ধুনীয়া হয় তাৰ কাৰণে মানে এই আউটলাইনটো ব্যৱহাৰ কৰা হয় কিন্তু মই অকল এই সিম্পলকৈ আউটলাইনটো দিয়ে গোটেই কোটটোত কাম কৰিছোঁ মই দুটা কৰ্নাৰত কাম কৰিছোঁ যাতে অভাৰ নালাগে সবৰ লগতে যাতে পিন্ধিব পাৰোঁ সেইখিনিৰ প্ৰতি লক্ষ্য ৰাখি মই এনেকৈ জবা ফুল পা আউটলাইন কৰি আছোঁ ৰাফলি আসলতে ড্ৰটো কৰি লৈছোঁ আপোনালোকে যদি ড্ৰয়িংটো ভালদৰে কৰিব নোৱাৰে তেনেহলে আৰু ড্ৰয়িং কৰা বহুত ব্যৱস্থা আছে গতিকে আপোনালোকে সেইবোৰো এপ্লাই কৰিব পাৰে কিন্তু মই ৰাফলি এনেকৈ ড্ৰ সিম্পলকৈ কৰি লৈছোঁ কোনো কাৰ্বন কপি ইউজ কৰা নাই আৰু এনেকৈ মই আউটলাইনটো কৰি আছোঁ এতিয়া বৰ্তমান আৰু এনেকৈ মই দুইটা কৰ্নাৰতে জবা ফুল দুপাহকৈ আঁকি পাত লগাই দিছোঁ সাইডত যাতে দেখিবলৈ একেবাৰে সিম্পল যাতে নালাগে আৰু এইটো ফাইনেল লুক আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত বিভিন্ন ধৰণৰ কাম কৰিব পাৰে লাইক মনি লগাব পাৰে জিলিকিবৰ কাৰণে আৰু জিলিকা এটা ফেব্ৰিকো পায় সেইটো এপ্লাই কৰিব পাৰে কিন্তু মোক একেবাৰে সিম্পল এটা লুক লাগিছিলে যাতে দেখিবলৈ ধুনীয়া লাগে আৰু সেই গতিকেলৈ মই একেবাৰে সিম্পলকৈ কেৱল আউটলাইনটো দিহে মানে কামখিনি কৰিছোঁ সো কেনেকুৱা লাগিছে জনাব একেবাৰে এটা সিম্পল আইডিয়া যাতে আপোনালোকেও কৰিব পাৰে বা এই হাত কেইখন হওক বা বেক সাইডে হওক বা ইটো কৰ্নাৰত আপোনালোকৰ যেনেকৈ ইচ্ছা আসলতে কৰিব পাৰে মোক যেহেতু এটা সিম্পল লুক লাগিছিলে সেইকাৰণে মই অকল দুটা সাইডত এনেকৈ ললোঁ আইডিয়া কিটা মই এইটো একেবাৰে মোৰ নিজৰ আসলতে চাইছিলোঁ চেক কৰিছিলোঁ মই পিন্টাৰেষ্টত কিন্তু সেইবিলাক বহুত বেছি হেভি আছিলে সেইকাৰণে মই নিজে ভাবি সন্মুখত এইটোৱে পালোগে আৰু এনেকৈ মই ৰাফলি ড্ৰ কৰি মোৰ আজি ব্লেজাৰ কোটটো মই এনেকৈ ষ্টাইল কৰিলোঁ কেনেকুৱা লাগিছে জনাব আৰু এনেকুৱা সৰু সৰু টিপছ লৈ আকৌ আহিম মই আপোনালোকৰ মাজত যদি ভাল লাগিছে আইডিয়াটো তেনেহলে আপোনালোকেও ল'ব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে নতুন নতুন আপডেটবিলাক পাই থাকে এনেকুৱা ধৰণৰ কাম মই মাজে মাজে লৈ আহি থাকিম আজিলৈ আহিছোঁ ধন্যবাদ